हेलो गुड मॉर्निंग কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমিও ভালে আছো আজি এটা নতুন ভিডিঅ' সৈতে আপোনালোক সকলোকে মিলি এণ্ড ডেলিছ ব্লগলৈ স্বাগতম জনাইছোঁ আজি ভাবিলোঁ আজি ৰাতিপুৱাই মোবাইলটো হাতত লৈছোঁ আৰু মানে ব্লগ এটাকে বনাওঁ আৰু আজি দিনটো কি কৰোঁ কেনেকৈ আপোনালোকক দেখাই যাম বুলি ভাবিছোঁ এইটো হেৰি হয় থৈ দিয়া দেখাই যাম বুলি ভাবিছোঁ তাকে এটা 5:15 হৈছে মই মোৰ হাতত মোবাইল মানে আমি দুজনে কাম এটা কৰিছোঁ কালি আজি স্কুল আছে সজনী সেইটো কাৰণে সোনকালে উঠিলোঁ সোনকালে 5:15 হৈ গ'ল যদিও মানে আন্ধাৰ নিচিনা হৈ আছে একদম ঠাণ্ডা এতিয়া কালি হোমৱৰ্ক দিছিলে মানে সজনী কৰিবলৈ নহ'লে ইয়া হোমৱৰ্ক লগাই লৈ আছে তাই কৰি আছে কথা আছে তাইক আঠা লগাবলৈ দিছোঁ কালিটো মানে বনাই থৈছিলোঁ তাইক এতিয়া আঠা লগাবলৈ দিছে আমাৰ মালিক উঠি আহিছে মালিকে এতিয়া গা ধুবলৈ গৈছে তাৰপিছত এতিয়া এইটো লগাই লওঁ কালি কৰা নহ'লে তাই টোপনি গ'লগৈ মানে আৰু গাটো বেয়া আছিলে তাই কাহ হৈ আছে সেইটো কাৰণে মই জোৰ নকৰিলোঁ সেইকাৰণে ৰাতিপুৱা এতিয়া তাইক খুলি দিছোঁ উঠি নুঠোকৈ কৰিছে আৰু কৰিবই লাগিব স্কুল যাবই লাগিব সেইটো কাৰণে মানে কাঠৰ পিলাৰ এটা বনাবলৈ দিছিলে স্কুলৰ পৰা এতিয়া বনোৱা নহ'লে সেইটো কাৰণে এতিয়া বনাই আছে ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকক আমি এইটো বনাই লওঁ তাৰপিছত আকৌ লগ পাম আৰু স্কুল উলিয়াবলৈ হ'বই 7:30 যাবই লাগিব আৰু বহুত কাম বাকী আছে চাই থাকিব আপোনালোকে এতিয়া গা চা ধুই আহি ছোৱালীক ভাত খোৱালোঁ স্কুললৈ উলিয়ালোঁ ৰেডি কৰিলোঁ এতিয়া ময়ো ৰেডি হ'লোঁ এতিয়া তাইক স্কুলত থ'বগৈ লাগিব ইমান ঠাণ্ডা পৰিছে মূৰটো ধুই দিলোঁ আৰু ঠাণ্ডা লাগিছে কাৰণে বাপেক মাক দুটা গ'লেহে যায় মানে সেইটো কাৰণে দেউতাকে মই দুটাই যাওঁ থ'বলৈ এয়া ওলাই আছে স্কুল যাওঁ ফ্ৰেণ্ডছ আছে জোতাযোৰ নিজেই পিন্ধিছে স্কুল যাওঁ নাযাওঁকৈ লগাইছা এতিয়া জোতাযোৰ নিজে পিন্ধিবলৈ দিছোঁ এটা দুটা শিকিছে নিজে ইউনিফৰ্মযোৰ মই পিন্ধাই দিলোঁ বাৰু এতিয়া আমি স্কুল যাওঁ তাইক থৈ আহোঁগৈ তাৰপিছত আকৌ লগ পাম কৈ থাকিব এটা চাই থাকিব দেই কৈ চাই থাকিব দেই ঠিক আছে চাই থাকিব ব'লা 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 এটা ইমান ঠাণ্ডা এতিয়া স্কুলত ছোৱালীজনী থৈ আহিলোঁ আহি পিনে আমি এতিয়া হোটেলত সোমাইছোঁ ইমানেই ঠাণ্ডা লাগিলে ৰাস্তাত আহি থাকোঁতে মই বোলো চাহ একাপ নহ'লে বা কফি একাপ খাম দেই বুলি ক'লোঁ এই হোটেলখনত সোমাই দিলে মানে 8টা বজাই নাই যে খুলিছেহে এখন দুখনকৈ সেইকাৰণে এইখন খোলা পালোঁ ইয়াতে সোমালোঁ আৰু এতিয়া চাওঁ কি খাওঁ চাহ নে কফি খাওঁ চাই লওঁ এয়া আমাক এতিয়া কফি খাবলৈ মন গ'ল সেইকাৰণে কফিকে দিবলৈ ক'লোঁ কফি দিলে ঠাণ্ডাত কফি খোৱা মজাই বেলেগ এতিয়া আমি খাই লওঁ এতিয়া আমি স্কুলত ছোৱালীজনী থৈ আহিলোঁগৈ তাৰপিছত এতিয়া সকলোকে চাহ দিলোঁ আকৌ ময়ো চাহ খাই ল'লোঁ ঠাণ্ডাত গৰমে গৰমে চাহ খালে ভাল লাগে আৰু ঠাণ্ডাত চাহ খাই ভাল লাগে সেইকাৰণে আৰু একাপ খাই ল'লোঁ এতিয়া 9:30 বাজিলে মানুহজন গ'ল তাৰপিছত ছোৱালীজনী নাথাকোঁতে বোলো মোবাইলটোতো নাপাওঁৱেই আৰু টিভিটো চাবলৈও নাপাওঁ সেইকাৰণে তাই নাথাকোঁতে টিভি অকণমান চাই লৈছোঁ
তাৰপিছত টিভি চাই আকৌ কাম আৰম্ভ কৰিম। সেয়া মই টিভি চাই আছোঁ। মই প্ৰায় মানে গান চাই ভাল পাওঁ, বৰ চিৰিয়েল নাচাওঁ, সেইকাৰণে গান চাই আছোঁ আৰু দেখাই থাকিম আপোনালোকক পিছৰখিনি, আপোনালোকে চাই থাকিব। কাপোৰ এইখিনি আছিলে ধুই ল'লোঁ, এতিয়া মেলিবলৈ আহিছোঁ। সেইখিনি এতিয়া কাপোৰখিনি মেলি লওঁ, তাৰপিছত দেখাই আছোঁ। কাপোৰ মেলা হৈ গ'ল। এতিয়া এয়া মাহীয়ে কমলা গুচাই আছে। এতিয়া ৰ'দত বহি আমি কমলা খাই থাকিম, চাই থাকিব। আৰু ৰ'ব, আৰু বস্তু এটা দেখাম ৰ'ব দেই। আমাৰ ঘৰত মানে এনেকৈ ছিজনৰ বস্তু এটা এটা লাগি থাকে। এয়া দেখিছেনে বাৰু? এয়া কি আছিলে, এইটো কি আছিলে মাহীৰ নামটো? টেঙামৰা। এইটো টেঙামৰা গুটি, টেঙামৰা লাগি আছে, দিছেনে? ৰ'ব ভালকৈ দেখাই আছোঁ। এইজোপা টেঙামৰা লাগি আছে আমাৰ ঘৰত, দেখিছেনে? আমাৰ ঘৰত মানে ছিজনৰ এটা এটা কিবা লাগি থাকে ওপৰত, চাদৰ ওপৰত, মানে ছিজনৰ শাক পাচলি কিবা এটা হ'লেও মানে খাবলৈ পাওঁ আৰু ঘৰৰ বুলি। এয়া এতিয়া টেঙামৰা ধুনীয়াকৈ লাগি আছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ, পূৰা ৰঙা ৰঙা হৈ আছে। আৰু এজোপা আছে, ৰ'ব দেখাম। আৰু এজোপা আছে, এইজোপাও লাগি আছে। অকণমান এতিয়া গুটিকেইটা খাব পৰা হৈ গ'ল, অকণমান বুঢ়াই হ'ল নাপায়, মানে দেৰিয়ে হ'ল চিঙাই। ইমান ধুনীয়া লাগে দেখিবলৈ ধুনীয়া লাগে কাৰণে আমি থৈ দিছোঁ, চিঙা নাই। এতিয়া ছিঙিব লাগিব, বুঢ়া হৈ গৈছে এইবোৰ, খাবলৈ নহ'লে বেয়া হ'ব, থৈ দিলেতো নহ'ব। এতিয়া আমি গোটেইখিনি ছিঙি লৈ যাব লাগিব। এতিয়া কমলা খাই লৈছোঁ, ৰ'দত কমলা খাই বহুত ভাল লাগে। আপোনাৰ মানুহে খাই আছে, বহুত মিঠা। তেতিয়াহ'লে আমি অকণমান দেৰি ৰখি লওঁ, কমলা খাই হ'ল। 2টা বজাত ছুটি দিব, 11টা বাজিছে। যাওঁ এতিয়া, ছোৱালীজনী আনি লওঁগৈ, আকৌ লগ পাই আছোঁ, চাই থাকিব। স্কুলৰ গেটৰ সন্মুখত পেৰেণ্টছ ৰখি আছে, মানে স্কুলৰ ল'ৰা-ছোৱালীবিলাক ওলাই আছে। তাকে আমাৰ জনী ওলালে, এতিয়া আহিবলৈ লৈছে ঘৰলৈ। এতিয়া এই দোকানত সোমাইছে, এইটো ডেইলি ৰুটিন। এতিয়া চকলেট লৈ লৈছে খাবৰ কাৰণে। এতিয়া কি কৰি আছে আপোনালোকে? আপুনি স্কুলৰ পৰা আহি পাওঁতে 2:30 বাজি গ'ল, আৰু ভাত পানী খাওঁতেও মানে 3টামান বাজি গৈছে। সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে। তাৰপিছত অকণমান দেৰি জিৰণি ল'লোঁ, জিৰণি লোৱাৰ পিছত আকৌ পিছবেলা কামখিনি কৰি ল'লোঁ। কৰি লোৱাৰ পিছত ভাবিলোঁ এতিয়া আকৌ আপোনালোকৰ লগত অকণমান কথা পাতোঁ, সেইবুলি। এতিয়া এই কুৰকুৰি খাই আছে, মানে হোমৱৰ্ক দিছিলে, হোমৱৰ্ক কৰিছিলে। তাই মোক সুধি আছে কেনেকুৱা লাগিছে, ভাল হৈছেনে নাই হোৱা। তাই কিবা ড্ৰয়িং কৰিব দিছিলে বোলে, ইয়াত ঘৰ। ড্ৰয়িংটো ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব দেই। ভাল হৈছে নে ড্ৰয়িংটো? এনে কাটিবলৈ আঙুলি কাটিব, চাবা আঙুলি কাটিব। হেল্ল', এতিয়া 8টা বাজি গ'ল, আমি চাহ খাই লৈছোঁ। এতিয়া ভাত বনাবলৈ হ'ল, ৰাতি ভাত খাই আহিছোঁ। তাকে ভাত বনাবলৈ ভাতকেইটা পাতি থৈ আহিছোঁ, দাইল হৈ গ'ল। তাৰপিছত এতিয়া খাই লওঁ, ইমানে টোপনি ধৰিছে, টোপনি পূৰা হৈ আছে, সেইকাৰণে টোপনি ভাঙি লৈছোঁ চাহ খাই, নক'বা। তাৰপিছত আৰু এতিয়া ভাজিবলৈ পিঁয়াজ পাত লৈছোঁ আৰু আলু
ইমানেই আজি ভাত একদম নিৰামিষ ভাত দাইল আলু পিঁয়াজ ভাজি আৰু ভাতহে পিঁয়াজ তাকে টেষ্টি আজি এনেকৈ তোলা ছোৱালীজনী পূৰা মহন্ত লগাই আছে এনেকৈ পাৰ কৰিলোঁ ইটো কৰি মানে তাকে আপোনালোকৰ আগতো দেখুৱালোঁ কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হেল্ল' ফ্ৰেণ্ডছ মই পাঠ কৰি আছোঁ আজিলৈ আহোঁ বাই বাই গুড নাইট